হেল্ল' গাইজ, ছয়নটা মিনি ব্লগ তোমালোকৰ মাজত আজি আকৌ লৈ আহিলোঁ। এতিয়া মানে মুখখন মুচি লওঁ, তাৰপাছত কৈ আছোঁ আৰু চুলিখিনি এতিয়া ভাল কৰি লওঁ, অলপমান হেণ্ডচাম দেখিব লাগিব নহয় নে কি কোৱা গাইজ? সেয়েহে নিজকে অলপমান হেণ্ডচাম দেখুৱাই আজি মিনি ব্লগটো বনাবলৈ লৈছোঁ আৰু লগতে তোমালোকক ভাল ভাল মিনি ব্লগ দেখুৱাব লাগিব। বাৰু যি নহওক, এতিয়া তোমালোকক ইমানবোৰ বস্তু দেখুৱাইছোৱে আৰু এইফালে কলথুক দেখিছা নহয় মজি গৈছে। চুলিখিনি যিমানে দীঘল নহওক কিয় চুলিখিনি কটা নামেই নলওঁ গাইজ, কি যে হ'ব নহয়। বাহিৰত আকৌ ইমানবোৰ চৰাই মাত কিহৰ বোলো টিকলি টিকলি, সেয়েহে মই ওলাই আহিছিলোঁ। মানে এনেই ধেমালি কৰিছোঁ গাইজ। এইফালে ৰভা দি থৈ দিয়া হৈছে দেখিছা নহয়। এতিয়া আকৌ নাৰিকল কাটিবলৈ লৈছোঁ মই, দেখিছা নহয়। তাৰপিছত নাৰিকলো কাটিলোঁ। এইফালৰ পৰা যদি গেটখনত চাওঁ ফুলবোৰ ইমান ধুনীয়া লাগিছে নহয় গাইজ। যদিহে সিফালে চাওঁ ফুলবোৰ শালিকা চৰাই বাটতকৈ বেয়া। এতিয়া সন্ধিয়া আকৌ অলপমান বজাৰ কৰিবলৈ আছিল, সেয়েহে মহাই মই বজাৰ আহিলোঁ। তাৰপাছত এনেকৈ মহাই মাটি চাকিও লৈছে দেখিছা নহয় গাইজ। তাৰপাছত লৈ আৰু এতিয়া মানে বেলেগ দোকান এখনত আহিলোঁ। সেইখন দোকানত মানে বস্তু এটা পোৱা নাছিলোঁ, তাৰপাছত ইয়াত পালোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিবা। আমি হ'লে কাপত নাখাই দে চাহ গিলাচতে খাওঁ। বাই।